আন্দোলন প্ৰতিবাদ গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে হ'ব লাগে। ৰাজহুৱা সম্পত্তি ধ্বংস কৰি ভাঙি চিঙি তেনেকুৱা ধৰণৰ প্ৰতিবাদ কৰা সেইটো অগণতান্ত্ৰিক বেআইনী কাম। আৰু কোনো ছাত্ৰ ছাত্ৰীয়ে বেআইনী কামত জড়িত হ'ব নালাগে, লিপ্ত হ'ব নালাগে। ছাত্ৰ ছাত্ৰী হ'ল পবিত্ৰ আমাৰ এটা সম্পদ, আৰু এই পবিত্ৰ আমাৰ ভৱিষ্যতৰ যিটো আমাৰ মানৱ সম্পদ, এওঁলোকৰ হাতেদি আমাৰ ৰাজহুৱা সম্পত্তি, আমাৰ আপোনাৰ সম্পত্তি, নিজৰ তেওঁলোকৰ সম্পত্তি ধ্বংস হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। এইসকল নিজৰ জীৱন গঢ়িবৰ কাৰণে, নিজৰ পঢ়া শুনা, নিজৰ শিক্ষা দীক্ষা ভালকৈ লৈ থাকিবৰ কাৰণে নিজৰ আচল পঢ়া শুনাৰ কামত ইহঁতে জড়িত হৈ ইয়াতে লাগি থাকি মানে কাম কৰক। এই গোটেই চিটুৱেশ্যনটো, গোটেই ডেভেলপমেণ্টটো ডিল কৰিবৰ কাৰণে ST কি হ'ব কি নহ'ব, কেনেকৈ হ'ব, আমাৰ ইণ্টাৰেষ্ট, আমাৰ ৰাইটটো কেনেকৈ আমি ৰক্ষা কৰিব লাগে, ইয়াৰ কাৰণে দল সংগঠন আছে, লিডাৰবিলাক আছে। লিডাৰবিলাকৰ ওপৰত, দল সংগঠনসমূহৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। গতিকে এই আমাৰ কলেজীয়া ছাত্ৰ ছাত্ৰী, ইউনিভাৰ্চিটি পঢ়া ছাত্ৰ ছাত্ৰীবিলাকে নিজৰ শিক্ষা অনুষ্ঠান বাদ দি তাৰ পৰা ওলাই আহি এই ধৰণৰ উদ্ভণ্ডালি কামত মানে কাকবা ব্যৱহাৰ কৰিব বিচাৰিলেও ইয়াত ব্যৱহৃত হ'ব নালাগে। মই এই আমাৰ মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকলৈ মানে আহ্বান কৰিছোঁ তাৰ পৰা আঁতৰি থাকিবৰ কাৰণে, শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে, আইন সংবিধান মানি চলিবৰ কাৰণে এই ল'ৰা ছোৱালীবিলাকক মই আহ্বান কৰিছোঁ। অসমৰ মানুহবিলাকে চবেই জানে যে এই ST দাবী কৰাৰ সপক্ষে বিপক্ষে মাত মাথা এতিয়া গোটেই অসমত এই ধৰণৰ এটা পৰিস্থিতি সৃষ্টি হৈ আছে। এটা মানে বহু ধৰণৰ পৰিস্থিতি ইয়াত সৃষ্টি হ'ব পাৰে, আৰু এই পৰিস্থিতিৰ সুযোগ লৈ পেলাই কিছুমান সমাজৰ অশান্তি তেনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি কৰিব বিচৰা শক্তিবিলাকে মাজত এজন দুজন তেনেকুৱাকৈ সোমাই এনেকৈ কৰিব লাগে, তেনেকৈ কৰিব লাগে, এইটো কৰিব লাগে, সেইটো নকৰিব লাগে, নানান ধৰণৰ এইবিলাক মূল মন্ত্ৰ দি আমাৰ আচল যিবিলাক আন্দোলনকাৰী ৰাইজ বা ল'ৰা ছোৱালী আছে ইহঁতক বিপদে পৰিচালিত কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰা সুযোগ লোৱাটো স্বাভাৱিক। এই ধৰণৰ যে মানে নাথাকিব সেইটো মই ক'ব বিচৰা নাই, তেনেকুৱা ধৰণৰো কোনোবা থাকিব পাৰে, সেইটো নৈ কৰিব নোৱাৰোঁ।